জীৱনৰ অকলশৰীয়া সময়বোৰ আজিও মোৰ মনত পৰে। জীৱনৰ অকলশৰীয়া সময়বোৰ আজিও মোৰ মনত পৰে। ঘাত প্ৰতিঘাত জীৱনৰ কঠিন বাটত মই থমকি ৰ'বলৈ বাধ্য হৈছিলোঁ। মোৰ জীৱনৰ প্ৰত্যেকটো সময় যেন মোৰ বাবে বৰ কষ্টকৰ আছিল। খুঁজে নাই কোনো নাই সপোনৰো ঠিকনা নাই। নিমাত ৰাজপথটোৱে যেনেকৈ হেজাৰ হেজাৰ গাড়ী পাৰ হৈ যোৱাৰ পিছতো নীৰৱে সকলো সহ্য কৰি থাকে, ময়ো সেইদৰে সমস্যাবোৰ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাৰ পিছতো সমস্যাৰ সৈতে যুঁজ দিবলৈ সাহস কৰিব পৰা নাছিলোঁ। এটাৰ পিছত এটা সমস্যাই মোক খেদি ফুৰিছিল। মই নিৰুপায় হৈ মাজে মাজে নৈৰ পাৰত বহি নিজকে সান্তনা দিবলৈ চেষ্টা কৰিছিলোঁ। নৈৰ কুলকুল শব্দই মোৰ মন জোৰাই পেলাইছিল। লাহে লাহে নৈৰ পাৰত বহাটো মোৰ অভ্যাসত পৰিণত হ'ল। আৰু এদিন হঠাৎ মই দেখিলোঁ যে নৈৰ প্ৰবাল সোঁতত এজন নাৱৰীয়াই যথেষ্ট কষ্ট কৰি সোঁতৰ বিপৰীতে নাওখন পাৰলৈ আনিছিল। তেতিয়া মই বুজিছিলোঁ যে পাৰ হ'বলৈ যেনেকৈ সোঁতৰ সৈতে যুঁজ দিব লাগে, ঠিক সেইদৰে জীৱনত সফল হ'বলৈও সমস্যাৰ বিপৰীতে যুঁজ দিব লাগিব। আৰু তেতিয়াৰ পৰাই মই জীৱন যুঁজত সমস্যাৰ সমাধান বিচাৰিব শিকিছিলোঁ। সমস্যা জীৱনৰ তিতা অধ্যায় যদিও অতীতৰ তিতাবোৰ ভৱিষ্যতৰ স্মৃতি বুলি মই ভাবোঁ। সেইবাবে মই এই কাহিনীটোৰ নাম অতীতৰ তিতাবোৰ ভৱিষ্যতৰ স্মৃতি দিব বিচাৰিছোঁ। ধন্যবাদ।